লাগাই লাগাই ও তপন ওই র মোৰ খবৰটো আমাৰ সেই দাস মাষ্টাৰ যে আছে এটাক ল'ব দিছো দে কি গলি তপন বয়ৰ খবৰটো সেই মাষ্টাৰ দাসক ল'ব দিছা মানে সেই মাষ্টাৰ দাস নালাগে তপন তই মানা কৰ কিয় দৰকাৰ হয় মোৰ 30 চলি ঘৰতে ইমান অলগে তথাপি দাসক খবৰটা দিবা নেদবি দেই ভাই ঐ নিজৰ মাল মই নিজে লৈ আহিম আমাৰ গাঁৱত দেৱেশ খুৰা এখন নতুন পিলপিলি লৈছে মই কলিয়ে আনবা যাব আৰু তাইও ভাতৰ গন্ধ পাৰ লগে লগে নিজে আহি আগৰ চিটত বহিব তথাপি তাই দাসক খবৰটা দিয়া বন্ধ কৰ দে তপন তই আৰু মানুহ বিচাৰ নাপালি খবৰ দিয়া নালাগে যা তপন নালাগে যা ঠিকে আছে নালাগে যা তইও আৰু খবৰ দিবা মানুহ বিচাৰ নাপালি এই দাসত বোলে মানুহ দেখা পালি নালাগে যা তপন যা নালাগে अरे भाई असम में औरत का हाथ में दाव देखने से बहुत डर लगता है यहाँ कुछ भी हो सकता है अरे खुद को बचना पड़ेगा यार বৌ কি কৰি আছা কচু বাটলি আছো কচু খাব লাগে কচু পাইছিলো দে আর ভাতত তিৰি চলি নহলে ঝামেলা বা এই যে গেছে বাইল লবিবা ঐ ভাতত তাক ধৰি লৈ গেছে এই যে চল্লা বছৰ মাহাতে পালে পাইছে মজা আর ইফালে ধুমটো ভাল কৰবা নিবা লাগে হেই হুঁচৰি মান নামাকলি আৰু কেনে হ'ব চলি গেলে তোৰ বিচাৰি আহিব ফেলে তাৰ ভুল বলো হুঁচৰি গাব জাঙা হেই মুস্কিল হল দেই মাথা এই ঢোল ভাল কৰি আনি যদি হুঁচৰি গাবা নৰো তোৰ তিৰিৰ মই চালা পিঠিত মই নাগৰা বাজা দিম মই কুইৰি নাচন চাম মুখেদি তই খালি পে ওলাব ৰ বা পে উলাম তোৰ মুখেদি মই ৰ খুৰা নকবি খুৰা বৰৰ কথাই কৈ আছো ৰ সেই যে গেল খুৰা এই আহাটো নামগন ধনলে চলিৰ স্কুল খোলে আৰু বতুব খুৰা এটা বিপদ পৰে এলিয়াই থৈলা কি বিপদে খুৰা এইটো মোৰ তাতে অলপ কাম কৰিব যাব লাগে তাৰমানে এই বৰে আৰু মোৰ নাতিটা আহি ওলাল নহয় নকৰাকে খপকে অলপ ভোট কাম আছে কামখিনিতো ইয়ে কৰি দিব লাগিব খুৰা বৰেওতো ঘৰত নাই এই গৰুৱে ছাগলী মানে হাঁহে মুৰ্গীটো গোটেই সেনেকেই আছে আৰু বান্দৰ চান্দৰৰ অত্যাচাৰ মেখা আছে মধুন অসুবিধাই হ'ব জানো খুৰা গেলি ভাল আছিল খুৰা বেলেগ ব্যৱস্থা কৰিব লাগিব মোৰ কিন্তু অসুবিধা হ'ব কাম কৰিব যাম বুলি খুৰা সেই আগৰ মতেতো ময়ে কামখিনি কৰিব পাৰিলো সেইদিনা আৰু হস্পিটেলত গেলো হস্পিটেলত যে গম পালো মোৰ বোলে কিবা চুপাৰটা বাচছে ঐ কি চুপাৰে খুৰা সেই চুপাৰ মানে ডায়েবেটিছ এই বিহুটো আহি পালে এই নিৰ্গত সনপেৰা পাখা চাকা বচ্ছা না আৰু শিলাখান বাদ দিছো খুৰা এই 12 মাহি ৰঙনা পানী লওঁ এনেকে হ'ব আৰু পাখাকেইডাল মানে বটি থৈ দিছো ৰ সেইকেইডাল বতা হৈছে সেইকেইডালকে গৰুকেইটাক দিম আৰু কাম নকৰা নাইছো এই আমাৰ ঘৰৰ পৰা একপা আহিছো সেই যে গেলি বোৱাৰী যে আহিল না বোৱাৰীৰ লগতে চিনাকি না নাতিৰ লগতে চিনাকি একবাৰ যায় না চাহ কাপ খাবি আৰু বোৱাৰীৰ লগতে চিনাকি হৈ আহিছো যাব পাৰি ৰ খুৰা এই চিনাকিটো আৰু এনেকে ভালকে হয়ে নাই গেলিও পিছে বোৱাৰীকো মাথা খাত দিব পাৰিম ৰ চাও নহ'লে हमारा गाँव में तनिक लागत रे अच्छा आप लोग का काम में देरी करके आता है और फिर भी वो मोटर क्यों चलता है मोटर बंद करो हमारा बिल ऐसे खराब हो गया माथा खराब हो गया देते 3 महीना हो गया आज तक हम पूरा नहीं कर सका जानते है बंद कर दो मोटर मिस्त्री महाजन इधर क्या सोने आया है कम करने आया है यहाँ क्या 100 के पैसा लेने आया है हमको जल्दी एक रूम चाहिए हाँ पैसा क्या मुफ्त पड़ता है चल कैसा आदमी है यार मेरा दिमाग खराब कर दिया हमको जल्दी एक रूम चाहिए हाँ पैसा क्या मुफ्त पड़ता है 100 का पैसा लगा यहाँ से हाँ चला कैसा आदमी है यार কি হলে নৰেন চলি তাক যে মাৰবা খেচ্ছা নকবি খুৰা দিনৰ দিন ইয়াৰ ঘৰে তাৰ ঘৰে হাজিৰা কৰি কোনোমতে জগাত কৰো পইচাৰ অভাৱত ঘৰত টিং দিব পৰা নাই ৰাতি পানী পৰলে মায়েকে আৰু মই এটা কোণাত থাকো তথাপিতো চলিটা সুখত ৰাখো এই পঞ্চায়তৰ কিপাত ঘৰ এটা পাইছিলোঁ
প্ৰথম কিস্তি নে কি বোলে পইচা দেই সিদিনা আনলো মায়েকে গাৰত তলত থয় আজি যে চাং পইচাকেইটা নাই কি লৈ আছে তাৰ পিছত যে তাৰ বিছনাৰ তলত চা সিখন না বিমলৰ পেকেট খং নুঠব মুঠবৰ খুৰা মোৰ চলি বেয়া হ'ল চলি চুৰ হ'ল খুৰা কি হ'লে এই মাষ্টাৰ কি কবি যুগৰ পৰিৱৰ্তন এই ঘৰত টাকেইটা সোমাইছিল নৰনৰ এই চলিটা চুৰ কৰি নি এই চিকন্না বিমল খাইছে সেইকাৰণে লাঠি মাৰবা খেদিছে লাভ নাই নিজৰ চলিক মাৰি লাভ নাই এই যত চব এই ধনী মানুহৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে টাউনত থাকে হোষ্টেলত থাকি পৰে সেই মাক বাপেকৰ সেই 14 গোষ্ঠীয়ে খাই শেষ কৰিব নোৱাৰা লেকচাৰ বাপেকে সভাই সমিতিয়ে ক'ব বোলে ল'ৰাৰ নামত বছৰত 4-5 লাখ টকা খৰচ কৰে আৰু এইফালে পুতেকে সহজতে পোৱা টকা সেইবিলাকতে মজগুল হৈ থাকে আৰু গাঁৱত আহিলে আমাৰ কেইটামান সেই ডাঙৰ সৰু লগত লৈ সেই ৰাতি 12টালৈকে দি থৈ যায় মস্ত সেই সোৱাদৰ টপলা আমি হ'লো খাটি খোৱা মানুহ আমাৰ ল'ৰা ক'ত পায় টকা আজি সেই বাপেকো চুৰ কৰিছে কালি বেলেগৰ কৰিব আৰু এনেকৈ হ'ব সমাজ অধপতন এই মাষ্টৰৰ কথাখিনি বুজি পালি তোৰ চলিৰ কেইটা একলে দোষ নাই ইলা হ'ল যুগৰ পৰিৱৰ্তন যা এখন ঘৰা কৰি মই আৰু এই তপন মাষ্টাৰে সন্ধ্যা ঘৰত যাম যাই তলত অলপ আলোচনা আছে কথাখিনি কম ইলা যুগৰ পৰিৱৰ্তন মাষ্টাৰ ক'ত যাবি অলপ বাগানৰ পৰা আহোঁ যা আমিও যাম যা এই সন্ধ্যা আহিবি খুৰা মানে মই যিমান দূৰ গম পালো আমাৰ গৰীব চলি বেয়া হওঁতে বেছি দিন নালাগে আৰু এই লেখনৰ কাৰণেতো আমাৰ গৰীব চলি চুৰ ইলা খালি ঘৰৰ একলা অশান্তি নহয় ডাঙৰ বেমাৰ হৈ থৈলা ডাঙৰ বেমাৰ হৈ মই এই বোৱাৰীক মাতি দিম বোৱাৰী মই যে কৈ থাকো থৈলা দে ইয়ে থৈলা দে এক কাপ চাহ কৰি লৈছোন সোনকালে আপুনি মোক কি বুলি ভাবিছে মই ইয়াত এইবোৰ কৰিবলৈ আহিছো আৰু তাৰ লগত চিনাকি হৈ চাহ কৰি খুৱাবলৈ পাৰিলে আজিৰ পৰা আপুনিও নিজে ৰান্ধি বাঢ়ি খুৱাবগৈ